সকলোকে স্বাগতম জনাইছো আমাৰ অসমৰ ফুডি ইউটিউব চেনেললৈ আজি আমি এটা ইন্টাৰেষ্টিং আৰু ইউনিক ভিডিও আপোনালোকৰ মাজত লৈ আহিবলৈ সক্ষম হৈছো আজিৰ ভিডিওটোত আমি এনেকা চ্যালেঞ্জ কৰিম আপোনালোকে দেখিছে আমাৰ সন্মুখত আজি আছে কি আছে ডেইৰী মিল্ক আছে তেনেকৈ আপোনাৰ বিংগো লেছ আনিছো মাউন্টেন ডিউ আছে লগত আৰু আপোনালোকে দেখি আছে যে ভাবি আছে এটো কি বস্তু এটো এটা টেপ হয় দেখি আছে টেপটো আমি ইউজ কৰি পেলাই আমি এই ভিডিওটো চ্যালেঞ্জ কিটা আমি ভিডিওটো বনাম ঠিক আছে আজিৰ ভিডিওটো হ'ব থাম চ্যালেঞ্জ মানে আমি এই টেপ দি পেলাই আমাৰ বুঢ়া আঙুলিটো বান্ধি এই চাৰিটা আঙুলি দি পেলাই আমি এই বস্তু কিটা খুলি খাব লাগিব গতিকে এটো গম পাইছে এই গুটেখিনি কাম এই তিনটা ৰাউণ্ডত হ'ব তিনটা ৰাউণ্ডত আমি এই তিনটা বস্তু আমি তিনটা ৰাউণ্ডত শেষ কৰিব লাগিব প্ৰথম ৰাউণ্ডত যেনেকা আপুনি দেখিছে এই ডেইৰী মিল্ক আছে সেকেন্ড ৰাউণ্ড তেনেকা বিংগো হ'ব থাৰ্ড ৰাউণ্ডত তেনেকা মাউন্টেন ডিউ খাব লাগিব গতিকে মুখৰ ইউজ কৰিব মুখৰ কোনো ধৰণৰ মুখত লগাই খাব নোৱাৰিব মুখত লগাই চিঙিব নোৱাৰিব গতিকে আমি হাতৰ চাৰিটা আঙুলি ইউজ কৰিব লাগিব কাৰণ বুঢ়া আঙুলিটো পানী দিয়া হ'ব বুঢ়া আঙুলি এনেকৈ ফিক্স হৈ যাব ঠিক আছে গতিকে ভিডিওটো সম্পূৰ্ণ সকলোৱে চাব আৰু আমাৰ ভিডিওটোত টাৰ্গেট এটা আছে 50টা লাইকৰ টাৰ্গেট আছে গতিকে আশা কৰিছো সকলোৱে টাৰ্গেটটো ফুলফিল কৰি দিয়ে আৰু ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো আমাৰ সকলোৰে মাজত শ্বেয়াৰ কৰি দিব ঠিক আহক আজি ভিডিওটো আৰম্ভ কৰো তো গাইস আপোনালোকে দেখিছে আমি এনেকৈ হাত বান্ধি ললো টেপ দি পেলাই হাত বান্ধি লৈছো বুঢ়া আঙুলিটো বান্ধি লৈছো বাকি আঙুলিকিটা বন্ধা নাই খোলা আছে বুঢ়া আঙুলিটো আমি এনেকা টেপ দি পেলাই মিলাই লৈছো গতিকে এই বুঢ়া আঙুলিকিটা বুঢ়া আঙুলিৰ বাহিৰে এই চাৰিটা আঙুলি দি পেলাই আমি বস্তুকিটা খাব লাগিব প্ৰথমতে আমি ডেইৰী মিল্ক খাম ফাৰ্ষ্ট ৰাউণ্ডত আমি ডেইৰী মিল্ক ৰাখিছো ডেইৰী মিল্কটো আমি খুলি খাব লাগিব তেনেকৈ সেকেন্ড ৰাউণ্ডত বিংগো খাম থাৰ্ড ৰাউণ্ডত আমি মাউন্টেন ডিউ খাম গতিকে চাও ফাৰ্ষ্ট ৰাউণ্ডটো কোনে জিকিব পাৰে আৰু এই তিনটা ৰাউণ্ডৰ ভিতৰত যোনে দুটা ৰাউণ্ড জিকিব তাৰ কাৰণে আছে এটা পুৰস্কাৰ এটো যোনে উইনাৰ হ'ব তাৰ কাৰণে 200 টকা পুৰস্কাৰ গতিকে এটো 200 টকাটো ইয়াত থাকিলে পুৰস্কাৰটো এতিয়া আমি ফাৰ্ষ্ট ৰাউণ্ডৰ কাৰণে ৰেডি এয়া আপোনালোকে দেখিছে ডেইৰী মিল্ক এতিয়া আমি ষ্টাৰ্ট কৰিম গতিকে মুখ ইউজ কৰিব নোৱাৰিবা ষ্টাৰ্ট 1 2 3 মুখ নো মুখ খাই আছো মই মুখ ইউজ কৰা নাই খাই আছো মই দেখোন হাৰিম মই খুলিবই নোৱাৰি আছো গাইছ মই খুলিবই নোৱাৰি আছো কেনেকৈ খুলিলা অদ্ভুত চ্যালেঞ্জ গাইস ফাইনালি মই খুলি আছো ফাৰ্ষ্ট ৰাউণ্ড মই উইনাৰ ফাৰ্ষ্ট ৰাউণ্ড মুছলাপে উইনাৰ হ'ল সেকেন্ড ৰাউণ্ড আহিব এতিয়া গতিকে এইটো সাইড কৰি দিছো সেকেন্ড ৰাউণ্ড গাইজটো 20 টকীয়া বিংগো লৈ লৈছে বিংগো ডাঙৰ পেকেট এটা চিঙিব পাৰিম নে নাই এইটো মই ভাবি আছো নিটো কৈ লোৱা কেনেকুৱা টেকনিক আনো আৰু 1 2 3 মিছিং দেখি বুঢ়া আঙুলি ইউজ কৰিব নোৱাৰিবা দেই বুঢ়া আঙুলি যেন নিগিলে দেখাৰ পৰা মুখো ইউজ কৰিব নোৱাৰি ফাইনালি দিলা
আরে মই নিচিঙে পাৰি ফাইনেলি বুঢ়ামণি দি খাইছা নেকি সেখানে এখন মই লিখিব লাগিব ফাৰ্ষ্টখন তুমি লিখি গ'লা নহ'লে মই উইনাৰ নহ'ম 200 টকাটো যাব মান বাইট ঠিক আছে নাখাবা এফালে চিটিং কৰিব আহিছা कैसे खा रहे हैं টেকনিক মোৰটো বেছি আছিলে নেকি কোম্পানী তোমাক এখন বেছি বনাই দিব নেকি ফাইনালি মোৰ খাই শেষ হৈ গ'ল মোৰ গাইছ অলপ আছিল গতিকে সেকেন্ড ৰাউন্ড মই উইনাৰ দুটা এটা উইনাৰ হলো গতিকে থাৰ্ড ৰাউন্ড যোনে জিকিব সিয়ে উইনাৰ গতিকে আহক থাৰ্ড টাইমটো কোনে কোৱালিফাই কৰিব পাৰে চাওঁ তো গাইস দেখিলে আপোনালোকে আমি সেকেন্ড ৰাউন্ডত কোৱালিফাই কৰিলো গতিকে থাৰ্ড ৰাউন্ডৰ ফালে আহিছো থাৰ্ড ৰাউন্ডত এতিয়া কোন জিকে কোন হাৰে কোন ক'ব নোৱাৰে ফাৰ্ষ্ট ৰাউন্ড মই জিকিছো সেকেন্ড ৰাউন্ড চাইলে জিকিছো এতিয়া আছে থাৰ্ড ৰাউন্ডত মাউণ্টেন ডিউ খুলিব লাগিব এইটোতো বহুত অসুবিধা হ'ব কষ্ট হ'ব খুলিবলৈ কাৰণ আমি ফাৰ্ষ্ট ৰাউণ্ডতে মই খুলিব নোৱাৰিলোঁ সেকেন্ড ৰাউণ্ডটো যেন তেন খুলিলোঁ থাৰ্ড ৰাউণ্ডটো আৰু মই খাই পেলাইছিলো অলপৰ কাৰণে গতিকে আহক থাৰ্ড ৰাউণ্ড আৰম্ভ কৰোঁ ৰেডি 1 2 3 মাইনাস গাইস কি গ'ল অলপ জিকি গ'লো গাইস 200 টকা লৈ দিছো তো গাইস অলপৰ কাৰণে হাৰিলোঁ থাৰ্ড 3 নম্বৰ ৰাউণ্ডত মই হাৰিলোঁ গতিকে আকৌ আজি ভিডিঅ'টোত মই হাৰিলোঁ মুছাৰফে জিকিলে গতিকে মুছাৰফে 200 টকা লৈ গ'ল 200 টকা দি দিয়া মোক হা 200 টকা জিকিলা 200 টকাটো মোক দি দিয়া 200 টকা দি মই চিকন পাকৰা খাম গতিকে আজি উইনাৰ হ'ল মুছাৰফ আৰু লুজাৰ হ'ল সাহিল গতিকে গাইস ভিডিঅ'টো কেনেকৈ পালে জনাব এটা সৰু মৰমতে এটা কমেণ্ট কৰিব যদি ভিডিঅ'টো ভাল পায় আৰু আপোনালোকে কেনেকুৱা ধৰণৰ কণ্টেণ্ট বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাব কাৰণ আমাৰ এইটো কণ্টেণ্ট বনোৱাৰ এটা কাৰণ আছিলে আমাৰ যোনজন আছিলে ছাবস্ক্ৰাইবাৰ এজন আছিলে তেওঁ মানে আমাক কমেণ্ট কৰি কৈছিলে যে এনেকুৱা ইউনিক বনাবৰ কাৰণে গতিকে আমি তেখেতৰ কাৰণে আমি এইটো ইউনিক ইউজ কৰিবলৈ বনালোঁ গতিকে নেক্সট আপুনি ক'ব আপুনি কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে গতিকে কমেণ্ট কৰিব আৰু আমাৰ ভিডিঅ'টো যদি ভাল পায় লাইক কৰি দিব এটা আৰু 50 টাৰ্গেট ৰাখিছোঁ আজি কমপ্লিট কৰি দিয়ক টাৰ্গেট আৰু ভিডিঅ'টো আমাৰ সকলো বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব আৰু এটা ভিডিঅ' বনাওঁতে আমাৰ যিমানখিনি কষ্ট হয় এইখিনি আমাৰ ফল পাবলৈ কাৰণে আমাক গতিকে ফল পাব লাগে গতিকে এইখিনি ছাপোৰ্ট কৰিব এইখিনিলৈকে আপুনি ছাপোৰ্ট কৰিলে আমাৰ মানে কষ্টটোৰ ফল পোৱা যাব গতিকে আহক নেক্সট ভিডিঅ'লৈ আপোনালোকক আকৌ লগ পাম আজিলৈ সমাপ্ত
জয় আই অসম। জয় আই